শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয় সংগঠনৰ উদ্যোগত এখন বৃহৎ নাগৰিক সভা গোৰেশ্বৰত অনুষ্ঠিত হৈছিল। ইয়াতে মই অসম চৰকাৰৰ হৈ কেইটামান কথা স্পষ্ট কৰি দিয়াৰ কাৰণে আজি সভাত উপস্থিত হৈছিলোঁ যে অসমত কছাৰীসকল অতীজৰে পৰা তেওঁলোক অসমৰ ভূমিপুত্ৰ। গতিকে কছাৰী হিচাপে তেওঁলোকে চাৰ্টিফিকেট পাই আহিছে, অনুসূচিত জনজাতিৰ মৰ্যাদা পায়ে আহিছে। মাজত এটা কথা আহিল যে আমাক শৰণীয়া কছাৰী হিচাপে উল্লেখ কৰিব লাগে। যিহেতু শৰণীয়া শব্দটো এতিয়ালৈকে সংবিধানৰ যিটো অৰ্ডাৰ তাত অন্তৰ্ভুক্ত হোৱা নাই, আমি প্ৰতিবেদন পঠাইছোঁ। গতিকে শৰণীয়া বুলি লিখিলে কোনোবা ডিচিয়ে চাৰ্টিফিকেটখন নাকচ কৰিছে বা সেইটো কাৰণে, কিন্তু কছাৰী হ'লে কোনো আপত্তি নাই। গতিকে কছাৰীটো দিবই পাৰে চাৰ্টিফিকেটটো, আৰু অসম চৰকাৰৰ এটা স্পষ্ট স্থিতি আছে যে শৰণীয়া কছাৰীসকল কছাৰী মূলৰ তেওঁলোক লোক হয় অতীজৰে পৰা। গতিকে তেওঁলোক অনুসূচিত জনজাতিৰ লোক হয়। চৰকাৰে তেওঁলোকক অনুসূচিত জনজাতি হিচাপেই ট্ৰিট কৰি আহিছে। চাৰ্টিফিকেট ইছ্যু কৰাৰ ক্ষেত্ৰত যিটো কাৰিকৰী সুবিধা অসুবিধা বা বিভ্ৰান্তি আছে শৰণীয়া শব্দটোক লৈ পেলাই, সেই বিভ্ৰান্তিও চৰকাৰে খুব সোনকালে নিৰ্বাচনৰ পাছতে ইয়াক দূৰ কৰি দিব। অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, শৰণীয়া কছাৰী সন্মিলনী অসম আৰু শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ যৌথ আহ্বানত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বৌদ্ধিক পৰিমণ্ডলৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলক লৈ এখন নাগৰিক সভা আহ্বান কৰা হৈছে গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত। ইয়াত প্ৰায় 500তকৈও অধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ নাগৰিকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই সভাত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই গ্ৰহণ কৰি অহা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে যি ঘোষণা কৰা হৈছিলে যে শৰণীয়া কছাৰীসকল জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান নকৰিলে লোকসভাৰ ভোট বৰ্জন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে ৰাইজে আমাক পৰামৰ্শ আগবঢ়াইছিল। আৰু সেই ভিত্তিত আমি বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীসমূহত চৰকাৰক আমি হোমকাৰ প্ৰদান কৰি আহিছিলোঁ যে সমাগত লোকসভা নিৰ্বাচনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ 12খনকৈ জিলাত সিঁচৰতি হৈ থকা প্ৰায় 5 লক্ষ জনসাধাৰণে লোকসভাৰ ভোট বৰ্জন কৰিব। আৰু এই বিষয়টোৰ সংক্ৰান্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডক্টৰ ৰণোজ পেগু শিক্ষা তথা ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই আমাৰ জাতীয় সংগঠনসমূহৰ সৈতে আলাপ আলোচনা কৰি আমাক আশ্বাস প্ৰদান কৰিছে, আমাক কথা দিছে তেওঁলোকে যে শৰণীয়া কছাৰীসকল যিহেতু ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ চিৰিয়েল নম্বৰ 5ত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেনেধৰণৰ কাৰিকৰী অসুবিধাসমূহ আঁতৰ কৰি শৰণীয়া কছাৰীসকলক পূৰ্বতে যেনেধৰণে কছাৰী হিচাপে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ চিৰিয়েল নম্বৰ 5ৰ পৰা পাবৰ কাৰণে সক্ষম হৈছিলে, ঠিক তেনেধৰণে নিৰ্বাচনী আচৰণ বিধি পাৰ হৈ যোৱাৰ লগে লগে শৰণীয়া কছাৰীসকলৰ এই 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সন্মুখীন হৈ আহি থকা জনজাতি প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমাক আশ্বাস প্ৰদান কৰিছে। আৰু সেই আশ্বাসত আমি আটাইকেইটা জাতীয় সংগঠন আৰু আজি 5 শতাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ নাগৰিকে অংশগ্ৰহণ কৰা এই সভাত সকলোৱে ইয়াত আশ্বস্ত হৈছে। আৰু আমাৰ যি হোমকাৰ আছিলে বা আমাৰ যিটো সিদ্ধান্ত আছিলে যে লোকসমাগত লোকসভা নিৰ্বাচন বৰ্জন কৰা হ'ব, এই কথাটো আমি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া মিনিষ্টাৰ তেখেত আহিও নাগৰিক সভাত নাগৰিকসকলৰ উদ্দেশ্যে ভাষণ ৰাখি আমাক তেখেতসকলৰ ওপৰত বিশ্বাস ৰাখিবৰ কাৰণে ক'লে আৰু আশ্বস্ত কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিলে। আৰু তেখেতসকলৰ কথা মতে নিৰ্বাচনী আচৰণ বিধি পাৰ হৈ যোৱাৰ লগে লগে শৰণীয়া কছাৰীসকলে এই সমস্যাটো সমাধান কৰি দিয়াত আমাৰ নাগৰিক সমাজে আজি পূৰ্বৰ যিটো ভোট বৰ্জনৰ সিদ্ধান্ত এইটো প্ৰত্যাহাৰ কৰি যিহেতু ভাৰতবৰ্ষ এখন কল্যাণকামী গণতান্ত্ৰিক গণৰাজ্য, গতিকে এই দেশখনৰ এগৰাকী ভোটাৰ হিচাপে এগৰাকী নাগৰিক হিচাপে সংবিধানখনে প্ৰদান কৰা নাগৰিকৰ অধিকাৰ আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে নাগৰিক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় এই সংগ্ৰামখনত আপোনালোকৰ সংবাদ মাধ্যমে শৰণীয়া কছাৰী সংগ্ৰামখনক যেনেধৰণে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে পুনৰ এবাৰ আমি সংবাদ মাধ্যমক আপোনালোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজিৰ এই যি সিদ্ধান্ত, এই সিদ্ধান্তটো আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি শৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণলৈকে প্ৰসাৰিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সংবাদ মেলটি ইমানতে সমাপ্ত হ'ব বুলি ঘোষণা কৰিছোঁ। লোকসভা নিৰ্বাচনত আপোনালোকৰ স্থিতি কি হ'ব? কোনোবা ধৰণৰ সমৰ্থন দিব? আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু জনগোষ্ঠীটোৰ আটাইকেইটা জাতীয় সংগঠন যিহেতু গণতান্ত্ৰিক এটা অৰাজনৈতিক সংগঠন, গতিকে আমি
ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক হিচাপে ভোটাৰ হিচাপে তেওঁলোকৰ পচন্দ অনুযায়ী যি দলক মানে তেওঁলোকে ভোট দিব সেই দলক আমি ভোট দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিতৰ স্বাৰ্থত বা শৰণীয়া কছাৰী জনগোষ্ঠীটো ভাৰতবৰ্ষৰ বা অসমৰ বুকুত প্ৰতিষ্ঠিত জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত বা শৰণীয়া কছাৰী জনগোষ্ঠীটো সৰ্বতো প্ৰকাৰৰ উন্নতি সাধি এক স্বতন্ত্ৰ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত সকলোৱে এক দূৰদৰ্শী চিন্তা চেতনাৰে নৱপ্ৰজন্মক এটা সুন্দৰ সুস্থ পৰিৱেশ প্ৰদান কৰি দি থৈ যোৱাৰ স্বাৰ্থত সকলোৱে ভোটদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণক আমাৰ এই সংগ্ৰামখনৰ অংশীদাৰ হোৱাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু পূৰ্বতে গ্ৰহণ কৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভোটাৰছে ভোট বৰ্জন কৰাৰ যিটো সিদ্ধান্ত আজি নাগৰিক সভাৰ জৰিয়তে প্ৰত্যাহাৰ কৰি নাগৰিকসকলক বা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা অৰ্হতা সম্পন্ন ভোটাধিকাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে চৰকাৰখনে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আশ্বাস প্ৰদান কৰা মতে যদি নিৰ্বাচনী আচৰণবিধি পাৰ হৈ যোৱাৰ পিছতো শৰণীয়া কছাৰীসকলৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে সৰ্বস্তৰৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণক লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰু জংগী আন্দোলনলৈকে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰিব।